মানুহক হহুৱা কৌতুক অভিনেতাগৰাকী আজি বিচনাৰ সংগী। দুখে কুলাই বাচিয়ে নধৰা হৈছে কৌতুক অভিনেতা টিৰাপ ৰায় চৌধুৰীৰ। যকৃত ৰোগত আক্ৰান্ত হৈ জনপ্ৰিয় কৌতুক অভিনেতাগৰাকীৰ ঘৰ নচলা হৈছে। বঙাইগাঁৱৰ কোচৰাজবংশী জনগোষ্ঠীৰ সুযোগ্য সন্তান কৌতুক অভিনেতা টিৰাপ ৰায় চৌধুৰীক এতিয়া সহায়ৰ প্ৰয়োজন। ৰোগীয়া টিৰাপ ৰায় চৌধুৰীয়ে উন্নত চিকিৎসা কৰিব নোৱাৰাত শৰীৰ নচলা হৈ পৰিছে। নামনি অসমৰ বিভিন্ন মঞ্চত দৰ্শকৰ মন মোহিবলৈ সক্ষম হোৱা চৌধুৰীৰ স্বাস্থ্যৰ বুজ ল'লে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য কৰ্মেশ্বৰ ৰায়ে। কৰ্মেশ্বৰ ৰায়ে শিল্পীগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চিকিৎসাৰ বাবে আৰ্থিক সাহায্য আগবঢ়ায়। শিল্পীগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে কৰ্মেশ্বৰ ৰায়ে। নমস্কাৰ। মোৰ এই দুখের দিনত আজি সন্মানীয় EM শ্রী কৰ্মেশ্বৰ ৰায়ে আইছে, মোৰ ঘৰত মোক খবৰ ল'ব আহিছে। তেখেতে মোক আজি একটা আৰ্থিক বৰঙণি আগবঢ়াইছে মোৰ কিছু সহায়ৰ কাৰণে। এনেকৈ ৰাইজ চবে মোক অল্প কৰি আৰ্থিকভাৱে সহায় কৰে। এলা মই আৰু নিশ্চয় আগে নিচিনা কৰি কাম কৰি যাব পাৰিম। এইখিনি অনুৰোধ আপোনালোকে সহায় কৰিব। দাদা এই দুখের দিনত আমি সহায় করার কারণে আমার GMর এইটা মানে বাতরিটা মানে স্ক্রিনত দাদার একাউন্ট ডিটেলস দেওয়া হব, দাদার একাউন্ট নাম্বার IFSC কোড দেওয়া হব। তাতে যিগলান মানে সম্মানীয় ব্যক্তিয়ে দাদা যদি টাকা দিবা মানে চায় তো দাদার একাউন্টত টাকা দিলে ডাইরেক্ট দাদা পাব, দাদা হ'ব। কোনো ব্যক্তিয়ে শিল্পীগৰাকীক সহায় কৰিব বিচাৰিলে 9954177174 নম্বৰত যোগাযোগ কৰিব পাৰিব। সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে জনপ্ৰিয় কৌতুক অভিনেতা টিৰাপ ৰায় চৌধুৰীয়ে। নিউজ ডেস্ক ৰিপোৰ্ট, মাই নিউজ এনি।